আৰে শৰ্মা বিয়াৰ শুভকামনা জনালো ধন্যবাদ কবিতা বাইদেউ আৰু বিয়া কেনে গ'ল সকলোখিনি সুকলমে হৈ গ'ল বাইদেউ কেৱল আপোনালোকৰ অনুপস্থিতি অনুভৱ কৰিছে আপোনালোকো যদি আহিল হয় আৰু আমাক আশীৰ্বাদ দিলে হয় ফটো দেখুৱাওক বোৱাৰীৰ আমিও চাওঁ আমাৰ বোৱাৰী কেনে দেখাত ফটোটো অনা নাই বাইদেউ কোনো কথা নাই মোবাইলতেই দেখুৱাওক মই মোবাইলেৰে কোনো ফটো লোৱা নাই বাইদেউ সেইবাবে মোবাইলতো নাই তেনেহ'লে ফেচবুকততো হ'বই ফেচবুক আপুনি ফেচবুক কি নাজানে এইটো কি হয় বাইদেউ ফেচবুক এটা ছ'চিয়েল মিডিয়া ৱেবছাইট হয় এতিয়া এই ছ'চিয়েল মিডিয়া কিনো কবিতা বাইদেউ ছ'চিয়েল মিডিয়া বা ছ'চিয়েল নেটৱৰ্কে মানুহক বা সংস্থানসমূহক ইণ্টাৰনেটৰ জৰিয়তে জড়িত ৰাখে আৰু ফেচবুক ইয়াৰ মাজৰে এটা মাধ্যম ছ'চিয়েল মিডিয়াত যেনে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছএপ আদিত আপুনি মানুহৰ লগত নিজৰ মনোভাৱ ফটো আৰু অডিঅ' ভিডিঅ' ক্লিপ বিনিময় কৰিব পাৰে হয়নে আৰু সেইবোৰত আপুনি কমেণ্টো কৰিব পাৰে আৰু হোৱাটছএপৰ জৰিয়তে আপুনি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা ব্যক্তিক খবৰ ফটো অডিঅ' ভিডিঅ' পঠিয়াব পাৰে হোৱাটছএপ এটা মেছেজিং এপ হয় বুজিলানে এইটো বাৰু বুজিলো কিন্তু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰে বলক মই বুজাই দিম বলক ফেচবুক বা অন্য ছ'চিয়েল মিডিয়া ৱেবছাইটত নিজৰ একাউণ্ট খুলিবলৈ পোনপ্ৰথমে ইয়াৰ ৱেবছাইটলৈ গৈ ছাইন আপত ক্লিক কৰিব লাগিব আৰু যদি আপুনি মোবাইলত চলাব বিচাৰে তেন্তে আপুনি সেই ৱেবছাইটটো মোবাইলত ইনষ্টল কৰিব লাগিব আৰু ছাইন আপত ক্লিক কৰিব লাগিব তাৰ পাছত নিজৰ নাম ইমেইল আইডি আৰু জন্মৰ দিন উল্লেখ কৰি নিজৰ একাউণ্ট ৰেজিষ্টাৰ কৰিব পাৰিব এতিয়া ৱেবছাইটত নিজৰ বিৱৰণ যেনে চহৰ স্কুল বা য'ত আপুনি কৰ্মৰত ইত্যাদিৰ বিৱৰণ দিব তাৰ পাছত মোবাইল বা কম্পিউটাৰেৰে আপোনাৰ নিজৰ প্ৰফাইল ফটো আপলোড কৰক আৰু যদি আপুনি এই ব্যক্তিগত তথ্য দিব নিবিচাৰে তেনেহ'লে কোনো কথা নাই আপুনি এইবোৰ একো নিদিয়াকৈও একাউণ্ট বনাব পাৰে এইটো দেখোন একেবাৰে সহজ তাৰ পাছত এই সকলোবোৰ তথ্য প্ৰদান কৰাৰ পাছত হোম পেজলৈ যাম হোম পেজত আপুনি টাইমলাইন পাব টাইমলাইনত নিজৰ ইচ্ছা অনুসৰি ফটো অডিঅ' ভিডিঅ' পোষ্ট কৰিব পাৰিব কাৰোবাক এড বা ফ'ল' কৰিবৰ বাবে আপুনি চাৰ্চ বক্স বা ফাইণ্ড ফ্ৰেণ্ডৰ অপশ্যনৰ প্ৰয়োগ কৰি আপুনি এড বা ফ'ল' কৰিব পাৰিব নিজৰ বন্ধুৰ লগত যোগাযোগ কৰিবলৈ আপুনি নিজৰ ফ্ৰেণ্ড লিষ্টলৈ গৈ চাৰ্চ ফ্ৰেণ্ডৰ জৰিয়তে আপুনি তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব একেদৰে যদি কোনো ব্যক্তিয়ে আপোনাক বন্ধু বনাব বিচাৰে তেন্তে যিজন ব্যক্তিয়ে আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে তেওঁক আপোনাৰ বন্ধুসূচীত এড কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰি তেওঁৰ বিৱৰণ ভালদৰে পঢ়িব আচ্ছা এইবোৰ কৰিব পাৰি নেকি যদি আপোনাক কোনোবাই ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ায় তেন্তে হোম পেজৰ ওপৰত ৰঙা ৰঙৰ নটিফিকেশ্যন দেখা পাব য'ত আপুনি ক্লিক কৰি নিজৰ ফেচবুক একাউণ্টত সংযুক্ত কৰিব পাৰিব এইদৰে বন্ধুসকলৰ দ্বাৰা পঠিওৱা খবৰো পঢ়িব পাৰিব আপুনি ফেচবুকত নিজৰ সুবিধা অনুসৰি বন্ধুসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে নিজৰ মন পচন্দৰ ভাষাৰো প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ পুৰণি বন্ধুক লগ পাম আৰু নতুন বন্ধু বনাম নিশ্চয় আপোনাৰ ব্যক্তিগত তথ্যৰ দুৰ্ব্যৱহাৰ হোৱাৰ পৰা বাচিবৰ বাবে ছেটিংছলৈ গৈ প্ৰাইভেচি অপশ্যনত ক্লিক কৰক আৰু এইটো ঠিক কৰক কোন ব্যক্তিৰ লগত আপুনি আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰিব বিচাৰে আৰু আপুনি যদি আপোনাৰ কোনো বন্ধুক বন্ধুসূচীৰ পৰা বাহিৰ কৰিব বিচাৰে তেন্তে তেওঁক আনফ্ৰেণ্ড অপশ্যনৰ ব্যৱহাৰ কৰি নিজৰ ফ্ৰেণ্ড লিষ্টৰ পৰা বাহিৰ কৰিব পাৰে সকলো ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইটত প্ৰাইভেচি ছেটিংছৰ বিকল্প থাকে আপুনি ইয়াত ক্লিক কৰি উল্লেখ থকা বিকল্প নিৰ্বাচন কৰি নিজৰ তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰে অৰ্থাৎ সম্পূৰ্ণ সুৰক্ষা জালিয়াতি আৰু ঠগবাজিৰ পৰা বাচিবৰ বাবে মনত ৰাখিব যাতে অচিনাকি ব্যক্তিক কেতিয়াও ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইটত নিজৰ বেংকৰ তথ্য নজনাব যেনে একাউণ্ট নম্বৰ ডেবিট বা ক্ৰেডিট কাৰ্ডৰ নম্বৰ আৰু ATM পিন এইটো দেখোন বৰ বঢ়িয়া বস্তু কিন্তু আপুনি এতিয়ালৈকে হোৱাটছআপৰ বিষয়ে একো নকলে দেখোন কবিতা বাইদেউ মোৰ বোধহয় তোমাৰ বৰ ভাল লাগিছে যেন লাগিছে হোৱাটছএপ এটা মেছেজিং এপ বা ছাৰ্ভিচ হয় ইয়াক চলাবৰ বাবে আমি মোবাইলত ইয়াৰ এপ বা মোবাইল লেপটপত ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব তাৰ পাছত আমি নিজৰ নম্বৰেৰে ইয়াত নিজৰ একাউণ্ট বনাব পাৰিম আৰু ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব
আমি ইয়াৰ জৰিয়তে আমাৰ বন্ধু আৰু পৰিয়ালবৰ্গক ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল পঠিয়াব পাৰোঁ। বাহ, ইয়াক ব্যৱহাৰ কৰা দেখোন তেনেই সহজ। সহজটো হয়েই। আচ্ছা, আৰু এটা কথা, ছ'চিয়েল মিডিয়াত তাৰ ব্যৱহাৰ আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়ে বহু কথা পাতিলোঁ, কিন্তু যাৰ মাধ্যমত আমি ইয়াক ব্যৱহাৰ কৰোঁ সেই উপকৰণটো যদি বেয়া হৈ যায় কি কৰিব? বেয়া বস্তু মই কি কৰিম? পেলাই দিম। এনেকুৱা ভুল কেতিয়াও নকৰিব। কিন্তু কিয় বাইদেউ? আমি দেখোন বেয়া হৈ যোৱা বস্তুবোৰ পেলাই দিওঁ ন? অঁ, কিন্তু ইয়াত কথাটো অলপ বেলেগ। বেয়া হৈ যোৱা উপকৰণবোৰ যদি সঠিকভাৱে নষ্ট কৰি পেলোৱা নহয় তেন্তে ই বহুত হানিকাৰক হ'ব পাৰে। এনে উপকৰণবোৰক ই-ৱেষ্ট বুলি কোৱা হয়। ই-ৱেষ্ট? এতিয়া এইটো কি বস্তু? ৰ'বা, মই তোমাক বুজাই দিম ই-ৱেষ্ট কি হয় আৰু আমি ইয়াৰ কেনেকৈ প্ৰবন্ধন আৰু ৰক্ষণাবেক্ষণ কৰিব পাৰিম। বেয়া হৈ যোৱা ইলেক্ট্ৰনিক বা ইলেক্ট্ৰিকেল উপকৰণক ই-ৱেষ্ট বা ইলেক্ট্ৰনিক জাবৰ বোলা হয়। এনে ইলেক্ট্ৰনিক জাবৰৰ পৰা হানিকাৰক ৰাসায়ন আৰু কেমিকেল নিঃসৰণ হয়। ইলেক্ট্ৰনিক জাবৰেৰে আমাৰ শৰীৰ আৰু পৰিৱেশত বহুতো ঘাতক কুপ্ৰভাৱ পৰে। এয়া কেনেকৈ? যদি এইবোৰ ভালদৰে ৰিচাইকেল কৰা নহয় তেন্তে ই পানী, মাটি আৰু বায়ুত ভয়াৱহভাৱে প্ৰদূষিত কৰি মানুহ আৰু অন্য জীৱ-জন্তুৰ ক্ষতি সাধন কৰিব পাৰে। নষ্ট হৈ যোৱা ইলেক্ট্ৰনিক উপকৰণক কেতিয়াও খোলা ঠাইত পেলাব নালাগে আৰু পৰিৱেশ প্ৰদূষণক ৰোধ কৰিব লাগে। বাহ কবিতা বাইদেউ, আপুনিতো খন্তেকতে মোক ছ'চিয়েল নেটৱৰ্কিং, আৰে এয়া কি? মোক কোনোবাই দেখোন হোৱাটছআপ মেছেজ কৰিছে। এয়াতো মোৰ পত্নীয়ে মোক তাৰ ফটো হোৱাটছআপ কৰি দিছে। এতিয়াতো ফটো দেখুৱাওক শৰ্মা। এয়া চাওক বাইদেউ। আপোনাৰ পত্নীটো বিৰাটেই ধুনীয়া। আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ। আপোনাৰ বাবেতো মই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিলোঁ। তেনেহ'লে এই কথাতেই আৰু দুটা লাড্ডু। ছ'চিয়েল মিডিয়াৰ লগত